হেল্ল' এভৰিৱান, মই ৰিজুমণি আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এবিধ ঔষধৰ বিষয়ে ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া অৰ্জুন গছৰ ছাল দেখিছেনে? এয়া অৰ্জুন গছৰ ছাল কোনে কোনে চিনি পায় বাৰু কমেণ্ট কৰিবচোন দেই। আপোনালোকৰ যিসকলৰ হাৰ্টৰ প্ৰব্লেম আছে সেইসকলে এই অৰ্জুন গছৰ ছালবিধ ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে এই ছালবিধ সৰু সৰুকৈ কাটি ল'ব। কাটি লোৱাৰ পিছত ভালদৰে সিজাই লৈ এইখিনি চাকি ল'ব। চাকি লোৱাৰ পাছতে কেঁচা গাখীৰৰ লগত মিহলাই ৰাতিপুৱা খাই চাব। আৰু ইয়াৰ যদি আধা গিলাচ লয় কেঁচা গাখীৰো আধা গিলাচে মিহলি কৰিব। যিসকলৰ হাৰ্টৰ প্ৰব্লেম আছে সেইসকলৰ বাবে এইবিধ খুবেই প্ৰয়োজনীয়। আপোনালোকে ব্যৱহাৰ কৰি চাব কেনেকুৱা ফল পায়। ব্যৱহাৰ কৰি আপোনালোকে নিশ্চয় গম পাব। অলপ দিন ব্যৱহাৰ কৰি চাব, তাৰপিছতে ভাল ফল হয়তো পাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল পালে লাইক কমেণ্ট কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে আগতীয়াকৈ পাই থাকে। আৰু আজিলৈ বাই বাই।